নমস্কাৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ লৈছো ভূগোলৰ পাঠ ভূগোল মানৱ ভূগোলৰ মৌলিক তত্ত্ব হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰথম খণ্ড আমি আজি প্ৰথম খণ্ডৰ চেপ্টাৰ 1 প্ৰকৃতি আৰু পৰিসৰ এই সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো তোমালোক সকলোৱে জানা যে ভূগোলৰ প্ৰধান ভাগ হৈছে দুটা এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু আনটো হৈছে মানৱ ভূগোল এই খণ্ডটোত আমি কেৱল মানৱ ভূগোলৰ বিষয়েহে আলোচনা কৰিম যাক ইংৰাজীত কোৱা হয় হিউম্যান জিওগ্ৰাফি মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ নেচাৰ এণ্ড স্কোপ এই সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি জানিব লাগিব মানৱ ভূগোলনো কি আৰু ইয়াতনো কি অধ্যয়ন কৰা হয় আমি যদি মানৱ ভূগোল কাক বোলে এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰো তেতিয়া দেখিবলৈ পাওঁ যে আমাৰ চাৰিওফালে থকা যি পৰিবেশ এই পৰিবেশৰ লগত মানুহে কেনেকৈ সহাৱস্থান কৰি জীয়াই আছে এই সম্পৰ্কটোকে মানৱ ভূগোলে অধ্যয়ন কৰে এই কথাটোকে মই ইয়াত এনেদৰে উল্লেখ কৰিছো মানুহৰ উন্নতি অথবা সমৃদ্ধিৰ লক্ষ্য আগত ৰাখি মানৱীয় চিন্তাধাৰা কামকাজ প্ৰভৃতিৰ লগত জড়িত সমস্যা আৰু সম্ভাৱনা সম্পৰ্কীয় ক্ষেত্ৰীয় অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভূগোল বোলা হয় একেবাৰে সহজ ভাষাত যদি তোমালোকক জনাবলৈ যাওঁ তেতিয়াহলে আমাৰ চাৰিওফালে যি প্ৰাকৃতিক পৰিবেশ আছে এই প্ৰাকৃতিক পৰিবেশে মানুহ জীয়াই থকাত বা মানুহৰ কামকাজ চলাই নিয়াত এক ভূমিকা গ্ৰহণ কৰিছে এই প্ৰাকৃতিক পৰিবেশৰ লগত মানুহৰ কামকাজৰ যি সম্পৰ্ক এই সম্পৰ্কৰ বিষয়ে মানৱ ভূগোলে অধ্যয়ন কৰে এইখিনি হৈছে সম্যক কথা মানৱ ভূগোলৰ এতিয়া এই মানৱ ভূগোল সম্পৰ্কে অতীজৰে পৰা বিভিন্নজন ভূগোলবিদ বা বিভিন্নজন বিজ্ঞানীয়ে বিভিন্ন ধৰণে মানৱ ভূগোলৰ সংজ্ঞা আগবঢ়াইছে আমি সেই সংজ্ঞাসমূহ চাই লওঁ আহাচোন মানৱ ভূগোলৰ সংজ্ঞা ৰাটজেল নামৰ ভূগোলবিদজনে এনেদৰে আগবঢ়াইছে ভূপৃষ্ঠ আৰু মানৱ সমাজৰ মাজত থকা সম্পৰ্কৰ সাংশ্লেষিক অধ্যয়নেই হ'ল মানৱ ভূগোল ইয়াত আমি ওপৰত উল্লেখ কৰি অহা কথাখিনিকে কৈছে তেওঁ নিজৰ ভাষাত যে আমাৰ পৃথিৱীৰ উপৰিভাগ ভূপৃষ্ঠ আৰু মানৱ সমাজৰ মাজত যি সম্পৰ্ক এই সম্পৰ্কৰ বিষয়ে মানৱ ভূগোলে অধ্যয়ন কৰে একেদৰে অন্য এগৰাকী ভূগোলবিদ হৈছে এলেন চি চেম্পলে কৈছে যে বিৰামহীন মানুহ আৰু অস্থিৰ পৃথিৱীৰ সালসলনি হৈ থকা সম্পৰ্কৰ অধ্যয়নকে মানৱ ভূগোল বোলে তেখেতে কৈছে বিৰামহীন মানুহ যে মানুহৰ জিৰণি নাই মানুহে জন্মৰ পৰা মৃত্যুলৈকে বিভিন্ন কৰ্ম কৰি আছে বা বিৰামহীনভাৱে মানুহে দৈনিক কামকাজ চলাই গৈছে আৰু অস্থিৰ পৃথিৱী বুলি কৈছে যে আমাৰ পৃথিৱীখন বা পৃথিৱীৰ যি প্ৰাকৃতিক পৰিবেশ এই প্ৰাকৃতিক পৰিবেশটো সদায় অস্থিৰ হৈ থাকে ই কেতিয়াও স্থিৰ হৈ নাথাকে নদী যেনেকৈ বৈ থাকে অনবৰতে একেদৰে পাহাৰ পৰ্বতেও নিজৰ যি কৰ্ম গছ গছনি এই সকলোবিলাক অস্থিৰ হৈ থাকে সদায় একে নাথাকে ঋতু পৰিৱৰ্তনৰ লগে লগে এইবোৰ পৰিৱৰ্তন হয় একেদৰে আগ্নেয়গিৰি উদগিৰণেই হওক বা ভূমিকম্পই হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক এইবোৰৰ ফলস্বৰূপেই হওক সকলোবিলাক কাৰণৰ বাবে পৃথিৱীখনো অস্থিৰ হৈ থাকে এই অস্থিৰ পৃথিৱীখনৰ লগত বিৰামহীন মানুহে যি মানুহ বৰ্তি থাকিবৰ বাবে সদায় কাম কাজ কৰি থাকিবলগীয়া হয় বা অস্থিৰ পৃথিৱীৰ লগত যি সম্পৰ্ক স্থাপন কৰি থাকিব হয় এই সম্পৰ্ককে মানৱ ভূগোল বুলি কোৱা হয় এই সূত্ৰটো আগবঢ়াইছে এলেন চি চেম্পল নামৰ ভূগোলবিদগৰাকীয়ে ৰাটজেল আৰু এলেন চি চেম্পল তেওঁলোকৰ দৰে অন্য এগৰাকী প্ৰখ্যাত ভূগোলবিদ হৈছে পল ভিডেল ডি লাব্লাছি এখেতেও মানৱ ভূগোলৰ সংজ্ঞা এটি দিছে আৰু তেখেতৰ সংজ্ঞাটি হৈছে আমাৰ পৃথিৱীত প্ৰভুত্ব বিস্তাৰ কৰি থকা প্ৰাকৃতিক নিয়মৰ বহু সংশ্লেষিক জ্ঞানৰ পৰা উৎপত্তি লাভ কৰা ধাৰণাসমূহ আৰু ইয়াত বসবাস কৰি থকা জীৱৰ মাজৰ সম্পৰ্ক এতিয়া আমি এই তিনিওটা সংজ্ঞাৰ পৰা এটা কথাতেই উপনীত হ'ব পাৰিলোঁ যে মানৱ ভূগোল হৈছে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা ভূগোলৰ এটি ভাগ এতিয়া আমি যদি মানৱ ভূগোলৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰোঁ নেচাৰ অফ হিউম্যান জিওগ্ৰাফি তেতিয়া আমি এই চিত্ৰটো দেখুৱাব পাৰোঁ ইয়াত দেখুওৱা হৈছে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে কৰা অধ্যয়নেই হৈছে মানৱ ভূগোল আৰু মানৱ ভূগোলৰ প্ৰকৃতিত এইসমূহ কথাই আলোচনা কৰা হয়
মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে দুটা কথা মনলৈ আহে। এটা হৈছে মানৱৰ প্ৰকৃতায়ন আৰু এটা হৈছে প্ৰকৃতিৰ মানৱায়ন, যাক কোৱা হয় নেচাৰেলাইজেশ্যন অফ হিউমেন এণ্ড হিউমেনাইজেশ্যন অফ নেচাৰ। এই দুয়োটা হৈছে বিপৰীতধৰ্মী দুটা মতবাদ। এই দুটাক এনেকৈ আমি ধৰি ল'ব পাৰোঁ, মানুহ প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা পৰিচালিত এবিধ জীৱ নে নিজ যোগ্যতাৰে প্ৰাকৃতিক পৰিৱেশক নিজৰ অনুকূলে গঢ় দি ল'ব পৰা যোগ্যতাৰ কিবা এক অসাধাৰণ জীৱ প্ৰজাতি। তোমালোকে বুজি পাইছানে ইয়াত কি কৈছে? মানে মানুহক প্ৰকৃতিয়ে বশ কৰি আছে নে মানুহে প্ৰকৃতিক বশ কৰিছে? এই কথাটোকে মানৱৰ প্ৰকৃতায়ন আৰু প্ৰকৃতিৰ মানৱায়নে আমাক বুজাবলৈ গৈছে। এতিয়া ইয়াৰ পাছৰ কথাখিনি আলোচনা কৰিলে এই কথাখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। মানৱৰ প্ৰকৃতায়ন আৰু প্ৰকৃতিৰ মানৱায়ন এই ধাৰণা দুটা দিবলৈ যাওঁতে মানৱ ভূগোলত তিনিটা দাৰ্শনিক মতবাদ পোৱা যায়। এই মতবাদ কেইটা হৈছে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ, সম্ভাৱ্যবাদ আৰু এটা হৈছে নব্য নিৰ্ণয়বাদ। আমি তিনিওটা মতবাদৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰোঁ আহা। প্ৰথমতেই আমি দাৰ্শনিক মতবাদৰ প্ৰথমটো মতবাদৰ বিষয়ে জানি লওঁ আহা। প্ৰথম মতবাদটো হৈছে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ, যাক কোৱা হয় এনভাইৰনমেণ্টেল ডিটাৰমিনিজিম। এই মতবাদৰ মূল ধাৰণাটো হৈছে যে আদিম কালত মানুহৰ প্ৰযুক্তিবিদ্যাৰ একো জ্ঞান নাছিলে বা প্ৰযুক্তিবিদ্যাৰে মানুহ আগবাঢ়িব পৰা নাছিলে, আৰু সেই সময়ত প্ৰকৃতিয়ে যি দিছিলে তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহে বসবাস কৰিছিল। প্ৰকৃতিত যদি খুব বেছি ঠাণ্ডা আছিলে তেতিয়া সেই ঠাণ্ডাৰ লগত খাপ খুৱাই মানুহ চলিব শিকিছিল, আৰু প্ৰকৃতি যদি গৰম আছিলে তেনেহ'লে সেই গৰমৰ লগতে সহাৱস্থান কৰি মানুহে বসবাস কৰিছিল। যদি অৰণ্য অঞ্চল আছিলে সেই অৰণ্যৰ লগত মানুহে কেনেকৈ বসবাস কৰিব লাগে তাক লৈ শিকি লৈছিলে। যদি মৰুভূমি অঞ্চল আছিলে সেই মৰুভূমি অঞ্চলত কেনেকৈ মানুহে বসবাস কৰিব লাগে সেই বিষয়ে মানুহে জ্ঞান আহৰণ কৰি লৈছিল। অৰ্থাৎ প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰি দিছিল মানুহে কেনেকৈ বসবাস কৰিব, মানুহৰ খাদ্য কি হ'ব, মানুহৰ বাসস্থান কি হ'ব, এই সকলো কথা প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰি দিছিলে। আৰু এই ধাৰণাটো আছিলে আদিম কালৰ এটা ধাৰণা। এই ধাৰণাটোত এনেকৈ ক'ব পাৰি, আদিম কালত প্ৰাকৃতিক পৰিৱেশে মানুহক শিকলিৰ দৰে বান্ধি ৰাখিছিল। অৰ্থাৎ মানুহ প্ৰকৃতিৰ দাস আছিল। প্ৰকৃতিয়ে যি দিছিল তাতেই নিজকে খাপ খুৱাই ৰাখিছিল, আৰু এই সময়ত প্ৰযুক্তিবিদ্যা একেবাৰে নিম্ন স্তৰৰ আছিল, আৰু এই সময়টোকে কোৱা হয় পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ। এইটো একেবাৰে সময় বুলিও আমি ঠিক ক'ব নোৱাৰোঁ, কিন্তু এইটো এটা দাৰ্শনিক মতবাদ, আৰু এই মতবাদটোক আমি ক'ব পাৰোঁ পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ, যাক ইংৰাজীত কোৱা হয় এনভাইৰনমেণ্টেল ডিটাৰমিনিজিম। এই এনভাইৰনমেণ্টেল ডিটাৰমিনিজিম মানে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ, এই নিৰ্ণয়বাদৰ সমৰ্থক ভূগোলবিদসকল হৈছে ষ্ট্ৰেব', হাণ্টিংটন, ইমানুৱেল কাণ্ট, মেকিণ্ডাৰ, ডেভিছ, ৰবাৰ্ট মিল আদি। এওঁলোকে এই পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদক সমৰ্থন কৰিছিলে। এতিয়া আমি ২ নম্বৰ মতবাদটো চাওঁ আহা। ২ নম্বৰ মতবাদটো হৈছে সম্ভাৱ্যবাদ। এই মতবাদৰ মূল কথাটো হ'ল যে মানুহে সকলো কাম কৰিব পাৰে, মানুহৰ সন্মুখত অসম্ভৱ বুলি একো কথা নাই। মানে মানুহে প্ৰযুক্তিবিদ্যা খটুৱাই যিকোনো ঠাইতে মানুহে বসবাস কৰিব পাৰে বা প্ৰকৃতিক মানুহেহে বশ কৰিব পাৰে। এই কথাটো তোমালোকৰ যিখন টেক্সট বুক বা যিখন কিতাপ আছে সেই কিতাপত এটা ধুনীয়া উদাহৰণৰ সহায়ত দেখুৱাইছে যে এজন মানুহে খুব ঠাণ্ডাত তেওঁ অফিচলৈ যাবলৈ ওলাইছে। চাৰিওফালে বহুত বেছি ঠাণ্ডা, বাহিৰত বৰফ পৰিছে, আৰু সেই ঠাণ্ডাত তেওঁ কি কৰিছে, ৰুমৰ ভিতৰত হিটাৰটো লগাই লৈছে। হিটাৰটো লগাই তেওঁ শৰীৰৰ উষ্ণতা বৃদ্ধি কৰিব বিচাৰিছে, আৰু প্ৰকৃতিৰ লগত তেওঁ যুঁজ কৰিছে সেই হিটাৰৰ জৰিয়তে। তাৰ পাছত কি কৰিছে, তেওঁ গাড়ী লৈ সেই কুঁৱলীৰ মাজেৰে তেওঁ অফিচলৈ গৈছে, আৰু গাড়ীত কি আছে, গাড়ীটো তেওঁৰ হিটাৰ আছে, আৰু সেই হিটাৰে তেওঁক প্ৰয়োজনীয় তাপমাত্ৰা দিছে। অৰ্থাৎ প্ৰকৃতিয়ে তেওঁক বাধা দিছে কাম কৰিবৰ কাৰণে, কিন্তু সেই বাধাকো নেওচি তেওঁ কামলৈ আগুৱাই গৈছে। তাৰ পাছত তেওঁ গৈ অফিচ পাইছেগৈ, আৰু তেওঁ কাম কৰা অফিচটোত গোটেই আইনা লগোৱা মানে গ্লাছৰ এটা ঘৰ, আৰু সেই গ্লাছৰ ঘৰটোত বাহিৰৰ বতাহ সোমাব নোৱাৰে। গতিকে গোটেই প্ৰক্ৰিয়াটোত ইয়াকে দেখুৱাব বিচৰা হৈছে যে সম্ভাৱ্যবাদ মানে পচিবিলিজিম, মানুহে সম্ভৱ হ'লে যিকোনো কাম কৰি দেখুৱাব পাৰে, আৰু তাৰ জৰিয়তে এই মতবাদটো আহিছিল। এই মতবাদ মতে মানুহৰ নিজা কৰ্মৰাজিয়ে প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগৰ ফলত পৰিৱেশক কিছু পৰিমাণে বশ কৰিবলৈ শিকিলে, আৰু এই মতবাদ মতে মানুহৰ সন্মুখত অসম্ভৱ বুলি একো কথা নাথাকে। এইটোৱে হৈছে সম্ভাৱ্যবাদ। এই সম্ভাৱ্যবাদ মানে পচিবিলিজিমৰ ধাৰণাটো প্ৰথমতে দিছিলে ভাইডেল দা লাভলাছি নামৰ ভূগোলবিদজনে। তাৰ পাছত তেওঁক সমৰ্থন কৰিছিলে জিন ব্ৰোনছ, এলিচি ৰেকলাছ, ইমানুৱেল দা মাৰ্টিন। এওঁলোক সকলোৱে এই মতবাদটোক সমৰ্থন কৰিছিল।
এবাৰ আমি জানো আহা মানৱ ভূগোলৰ ৩ নম্বৰ দাৰ্শনিক মতবাদটোৰ বিষয়ে। এই মতবাদটো হৈছে নব্য নিৰ্ণয়বাদ, যাক ইংৰাজীত কোৱা হয় নিঅ' ডিটাৰমিনিজিম। এই মতবাদটো হৈছে একেবাৰে প্ৰেক্টিকেল মতবাদ, মানে বৰ্তমান সময়ত প্ৰচলিত এইটো এটা ধাৰণা। এই ধাৰণাটোত প্ৰথম ধাৰণাটোও নহয় আৰু দ্বিতীয় ধাৰণাটোও নহয়। প্ৰথম যিটো প্ৰকৃতিয়ে মানুহক বশ কৰি ৰাখে সেইটোও সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক'ব নোৱাৰি, আৰু মানুহে প্ৰকৃতিক বশ কৰি ৰাখে এইটোও সম্পূৰ্ণৰূপে শুদ্ধ বুলি ক'ব নোৱাৰি। অৰ্থাৎ নব্য নিৰ্ণয়বাদ মানে হৈছে দুয়োটা মতবাদ, পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ আৰু সম্ভাৱ্যবাদ। এই দুয়োটা মতবাদৰ এটা মধ্যম মাৰ্গ, মানে মাজত থকা এটা মতবাদ, আৰু এই মতবাদটো বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা যায়। আমি যদি আমাৰ চাৰিওফালে চাওঁ, মানুহৰ লগত পৰিৱেশৰ সম্পৰ্ক চাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে মানুহেও পৰিৱেশক সম্পূৰ্ণৰূপে বশ কৰিব নোৱাৰে। মানুহে নিজৰ প্ৰযুক্তি খটুৱাই বিভিন্ন ধৰণে পৰিৱেশক বশ কৰিব বিচাৰে যদিও প্ৰযুক্তিৰ প্ৰভাৱৰ ফলত পৰিৱেশ অনিষ্টও হয়। আনহাতে প্ৰাকৃতিক পৰিৱেশেও মানুহক সম্পূৰ্ণৰূপে বশ কৰি থ'ব নোৱাৰে। গতিকে দুয়োটা মতবাদৰ মাজৰ এটা মধ্যম মাৰ্গেই হৈছে নব্য নিৰ্ণয়বাদ, যাক কোৱা হয় নিঅ' ডিটাৰমিনিজিম। আৰু এই নিঅ' ডিটাৰমিনিজিমৰ অন্য এটা নাম হৈছে ৰোধ আৰু গতি নিয়ন্ত্ৰণবাদ, যাক কোৱা হয় ষ্টপ এণ্ড গ' ডিটাৰমিনিজিম। নব্য নিৰ্ণয়বাদ নিঅ' ডিটাৰমিনিজিমৰ এই শেহতীয়া মতবাদটো আগবঢ়াইছিলে গ্ৰিফিথ টেইলৰ নামৰ এজন ভূগোল বিজ্ঞানীয়ে। এইবাৰ আমি চাওঁ আহা সময়ৰ জলঙাৰে মানৱ ভূগোল, হিউমেন জিঅ'গ্ৰাফি থ্ৰু এজেছ। মানে আদিম কালৰ পৰা বৰ্তমান সময়লৈকে মানৱ ভূগোলে একেখিনি কথাই আলোচনা কৰি আছে নে ইয়াৰ ধাৰণাৰ পৰিৱৰ্তন হৈছে? এই কথাটো যদি চাওঁ আমি তেতিয়া দেখিবলৈ পাওঁ উপনিৱেশিক যুগত কেৱল অন্বেষণ আৰু বৰ্ণনাৰ ভিত্তিত মানৱ ভূগোলৰ অধ্যয়ন চলিছিলে। অন্বেষণ মানে কোনো এঠাইলৈ গৈ বা অনুসন্ধিৎসা যিটো মানুহৰ মনত জানিবৰ কাৰণে ইচ্ছা থাকে, এই বস্তুটো ইয়াত কিয় আছে, বেলেগত কিয় নাই, এনেকুৱা ধৰণৰ কথাবোৰ জানিবৰ কাৰণে যিটো মনৰ অনুসন্ধিৎসা থাকে সেইটোৰ মতেদি মানৱ ভূগোলৰ অধ্যয়ন কৰা হৈছিলে। আৰু আছিলে বৰ্ণনা। মানুহে আগতে এঠাইৰ পৰা আন ঠাইলৈ গৈছিলে, সেই ঠাইত যি দেখিছিল সেইবোৰ বৰ্ণনা কৰিছিলে। সেই বৰ্ণনা, অন্বেষণ ইত্যাদিবোৰেই আছিলে উপনিৱেশিক যুগৰ মানৱ ভূগোলৰ মূল অস্ত্ৰ। সেইবিলাকৰ জৰিয়তে মানৱ ভূগোল অধ্যয়ন কৰা হৈছিলে। তাৰ পাছত আহিলে আঞ্চলিক বিশ্লেষণ, অঞ্চল বিশেষে অধ্যয়ন। বিভিন্ন অঞ্চলভেদে যিবোৰ পাৰ্থক্য থাকিলে, যে এই ঠাইত পাহাৰ পৰ্বত আছে, ইয়াৰ উত্তৰে পাহাৰ পৰ্বত কিয় নাই, বা দক্ষিণত কিয় সমভূমি অঞ্চল আছে, এনেকৈ অঞ্চলভেদে যিবোৰ বিশ্লেষণ হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূপ্ৰকৃতি এনেকুৱা, ভাৰতৰ আকৌ বেলেগ, এই সকলোবিলাক কথা যেনেকৈ অঞ্চল বিশেষে বেলেগ বেলেগ ধৰণে অধ্যয়ন কৰি সামগ্ৰিকভাৱে সমগ্ৰ পৃথিৱীৰ মানৱ ভূগোলৰ বিষয়ে অধ্যয়ন কৰিছিলে উপনিৱেশিক যুগত। তাৰ পাছত আহিলে মহাসমৰ কাল, যিটো 1940 বা 60 এনেকুৱা চন বুলি কিতাপবিলাকত ভাগ ভাগ হৈ আছে, আৰু তাতে বহুকেইটা যুগ দেখুৱাইছে। মই ইয়াত মাত্ৰ 3টা যুগতে সামৰি থৈছোঁ যাতে তোমালোকে বুজিবলৈ সুবিধা হয়। মহাসমৰ কাল বুলি আমি অঞ্চলভেদে যিটো পৃথক কৰাৰ ধাৰণা, সেই ধাৰণাটো আহিছিলে, যিটো আঞ্চলিক বিশ্লেষণৰ লগত অলপমান একে। তাৰপাছত স্থানিক সংগঠন, বিভিন্ন স্থান অনুসৰি কেনেকুৱা ভূপ্ৰকৃতি, স্থান বিশেষে অধ্যয়ন, এইবোৰ আছিলে মহাসমৰ কাল। তাৰ পাছত 1900 চনৰ পৰা বৰ্তমান সময়লৈকে এই গোটেই সময়খিনিক কোৱা হয় উত্তৰ আধুনিক ভূগোল। এনেকৈ সময়ৰ মাধ্যমেৰে আদিম কালৰ পৰা এতিয়ালৈকে ভূগোলৰ যিটো ধাৰণা, এই ধাৰণাৰ পৰিৱৰ্তন হৈ আহিছে আৰু অধ্যয়নৰ পৰিসৰো বাঢ়ি বাঢ়ি আহি আছে। এতিয়ালৈকে আমি যিখিনি আলোচনা কৰিলোঁ, এই আলোচনা কালত আমি গম পালোঁ যে মানৱ ভূগোলৰ পৰিসৰ অতি বিশাল। মানৱ ভূগোলে বহু কথাই অধ্যয়ন কৰে, মানুহ আৰু প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰে। গতিকে প্ৰকৃতি বুলি কোৱাৰ লগে লগে সমগ্ৰ পৃথিৱীৰ উপৰিভাগৰ সকলোবিলাক অৱয়ৱেই পৰিলে। মানুহ বুলি কোৱাৰ লগে লগেও মানুহৰ লগত প্ৰকৃতিৰ সম্পৰ্ক। গতিকে এটা বিস্তৃত অধ্যয়ন চলাই আছে মানৱ ভূগোলে। আৰু এই মানৱ ভূগোলৰ লগত অন্যান্য সমাজ বিজ্ঞানৰ যদি আমি সম্পৰ্ক চাওঁ, তেতিয়াহ'লে দেখিবলৈ পাওঁ যে সমাজ বিজ্ঞানৰ প্ৰত্যেকটো ভাগৰ লগতে মানৱ ভূগোলৰ সম্পৰ্ক আছে। মই ইয়াত সম্পৰ্কটো এই চিত্ৰটোৰ সহায়েৰে দেখুৱাইছোঁ। মানৱ ভূগোল বুলি যিটো দিছোঁ আৰু কাৰ চিহ্নৰে সমাজ বিজ্ঞানৰ বিভিন্ন ভাগবোৰ দেখুৱাইছোঁ। প্ৰথমতে চোৱা অৰ্থনীতি বিজ্ঞান, ইকনমিক্স। ইকনমিক্সত টকা পইচা বা মানুহৰ জীৱিকা এইবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়, আৰু মানৱ ভূগোলতো এই একেসমূহ কথা অধ্যয়ন কৰা হয়। গতিকে অৰ্থনীতি বিজ্ঞানৰ লগত মানৱ ভূগোলৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। একেদৰে আহিলে ৰাজনীতি বিজ্ঞান, পলিটিকেল চায়েন্স। ৰাজনীতি বিজ্ঞান
বিজ্ঞানত চৰকাৰ গণতন্ত্ৰ ইত্যাদিৰ বিষয়ে অধ্যয়ন কৰা হয় যিবোৰ এটা সমাজ ব্যৱস্থা চলিবৰ কাৰণে অতিকৈ প্ৰয়োজন গতিকে মানৱ ভূগোলতো এইসমূহ কথাৰ প্ৰয়োজন আছে একেদৰে কৃষি ভূগোল এগ্ৰিকালচাৰ আমি কৃষিৰ বিষয়ে জানিব লাগিব আৰু কৃষি বিজ্ঞানত সেই কৃষিৰ বিষয়ে ভূপ্ৰকৃতি অনুযায়ী কৃষি কেনে ধৰণে বেলেগ বেলেগ হয় এই সকলোবিলাক কথাও মানৱ ভূগোলৰ অন্তৰ্গত মানৱ ভূগোলত আমি পঢ়ো জনসংখ্যাৰ বিষয়ে জনঘনত্বৰ বিষয়ে কোনো এখন ঠাই মাটিকালিৰ বিষয়ে এই সকলোবিলাক কথা পৰিসংখ্যা বিজ্ঞানৰ ভিতৰুৱা গতিকে পৰিসংখ্যা বিজ্ঞানো হৈছে মানৱ ভূগোলৰ অন্তৰ্গত একেদৰে মানুহৰ বিষয়ে অধ্যয়ন কৰাৰ লগে লগে মানুহৰ লগত জড়িত থকা অন্যান্য জীৱ জগত উদ্ভিদ জগত এই সকলোবিলাক প্ৰাণী জগত উদ্ভিদ জগত এই সকলোবিলাক লগ লাগি যি জীৱ জগত গঠিত হৈছে এইবোৰ জীৱ বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু এই জীৱ বিজ্ঞানো একেদৰে মানৱ ভূগোলৰ ভিতৰুৱা একেদৰে মানুহৰ লগত অধ্যয়ন কৰিবলৈ যাওঁতে মানুহৰ লগত সামঞ্জস্য থকা অন্যান্য জীৱ জন্তু লগতে উদ্ভিদ এই সকলোবিলাক জীৱ বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু এই জীৱ বিজ্ঞান বা বায়'লজি এই বিষয়টো মানৱ ভূগোলৰ লগত সম্পৰ্ক সাইকোলজি মনোবিজ্ঞান মানুহৰ মনস্তাত্ত্বিক দিশটোৰ বিষয়েও মানৱ ভূগোলত অধ্যয়ন কৰা হয় যেনেকৈ অলপ আগত আমি যি দাৰ্শনিক তত্ত্ববিলাকৰ বিষয়ে পঢ়িলোঁ এইবিলাক মনোবিজ্ঞানৰ ধাৰণা গতিকে এনেধৰণৰ কথাবোৰো মানৱ ভূগোলৰ ভিতৰুৱা নৃতত্ত্ব এন্থ্ৰপলজি নৃতত্ত্বত মানুহৰ শৰীৰ বা সংস্কৃতি এইবোৰৰ বিষয়ে অধ্যয়ন কৰা হয় শৰীৰৰ বিষয়ে সংস্কৃতিৰ বিষয়ে এই সকলোবিলাকো হৈছে মানৱ ভূগোলৰ এটা ভিতৰুৱা বিষয় একেদৰে আমি যি যুগৰ পৰিৱৰ্তনৰ লগে লগে মানৱ ভূগোলৰ পৰিসৰৰ বিষয়ে পঢ়িলোঁ বুৰঞ্জীটো একেদৰে সময়ৰ কথা থাকে বুৰঞ্জী বা হিষ্ট্ৰীৰ লগতো মানৱ ভূগোলৰ সম্পৰ্ক আছে এইকেইটা মাত্ৰ কেইটামান উদাহৰণহে এনেকৈ সমাজ বিজ্ঞানৰ প্ৰত্যেকটো খণ্ডৰ লগতে মানৱ ভূগোলৰ এটা সম্পৰ্ক আছে ছাত্ৰ ছাত্ৰীসকল ভূগোলৰ প্ৰথমটো অধ্যায় যাৰ নাম হৈছে মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ আমি এই অধ্যায়টোত মানৱ ভূগোল কাক কয় মানৱ ভূগোলৰ সংজ্ঞা কোনজন ভূগোল বিজ্ঞানীয়ে কেনেদৰে দিছে এই সকলোবিলাক অধ্যয়ন কৰিলোঁ লগতে মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে যি তিনিটা দাৰ্শনিক মতবাদ এই মতবাদ কেইটাৰ বিষয়েও অধ্যয়ন কৰিলোঁ মানৱ ভূগোল তেতিয়াৰ পৰা এতিয়ালৈকে কেনেকৈ ইয়াৰ পৰিসৰ বৃদ্ধি হৈ আহি আছে এইবিলাক কথাও অধ্যয়ন কৰিলোঁ লগতে মানৱ ভূগোলৰ লগত অন্যান্য সমাজ বিজ্ঞানৰ বিষয়বোৰৰ সম্পৰ্ক কেনেকুৱা এই সকলোবিলাক কথা মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ অৰ্থাৎ প্ৰথম অধ্যায়টোত আমি আলোচনা কৰিলোঁ আশা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি মানৱ ভূগোলৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে তোমালোকে সকলোখিনি কথাই ভালকৈ বুজিবলৈ সক্ষম হ'লা আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ